নমস্কাৰ। সকলোকে প্ৰীতি আৰু সম্ভাষণ জনাই মই ৰঞ্জনা পাঠকে আমাৰ আজিৰ চুটি গল্প পাঠ অনুষ্ঠানটি আগবঢ়াবলৈ লৈছোঁ। আমাৰ আজিৰ চুটি গল্প পাঠ অনুষ্ঠানত মই লৈ আহিছোঁ গল্পকাৰ পল্লৱী শৰ্মাৰ এটি চুটি গল্প। গল্পটিৰ শিৰোনাম সময়ৰ সোঁত। আহকচোন বন্ধুসকল, আমি গল্পটিলৈ আগবাঢ়োঁ। এদিন সংগোপনে সকলোৰে চকুত ধূলি দি তৰালি ঘৰৰ পৰা ওলাই আহিছিল তাইৰ নতুন জীৱনৰ ঠিকনা বিচাৰি। কেইদিনমানৰ কথাৰ আদান প্ৰদানতে ভাল লগা সৌৰভক তাই জীৱনৰ একা বেকা পথত সহযাত্ৰী কৰি খোজ দিছিল কেতিয়াও নোযোৱা নেদেখা ৰাস্তাটোৰে। মাহ বছৰকৈ সময়বোৰ পাৰ হৈছিল। কঠিন সময়বোৰৰ লগত খোজবোৰ মিলাবলৈ তাইৰ কষ্ট হৈছিল যদিও উপায়ো নাছিল। জীৱনত কৰা সামান্য ভুলৰ বাবে তাই আজি অনুতপ্ত। সামান্য দুখ পালেও তাই আগৰ দৰে মাকৰ বুকুত সোমাই কান্দিব নোৱাৰে, ক'ব নোৱাৰে, মা মোৰ বৰ কষ্ট হৈছে অ'। তাই বুজাই নাছিল পেটটোৰ বাবে যে মানুহে ইমান কষ্ট কৰিব লাগে। লাহে লাহে পোনাকণ ডাঙৰ হৈ আহিছে। শাহুৱেক আৰু সন্তানটোৰ বাবেই নিজৰ অভাৱবোৰো আজিকালি তৰালিয়ে সামৰি থ'বলৈ শিকিছে। সংসাৰখনৰ অংগবোৰ মিলাই মিলাই তাই ভাগৰি পৰিছে। নিষ্কৰ্মা সৌৰভে প্ৰায়ে মাতাল হৈ তাইৰ ওপৰত কৰা অত্যাচাৰৰ দাগবোৰ আৰু কিমান থাকিব তাই। সংযোগ, এই সংযোগেই কেতিয়াবা কাৰোবাৰ জীৱনলৈ আনে আশা, খুলি দিয়ে সম্ভাৱনাৰ দুৱাৰ। কিন্তু দুৰ্ভাগ্যবশতঃ কাৰোবাৰ জীৱনলৈ নমাই আনে নভবা নিচিন্তা দুৰ্ভাগ্যৰ জোৱাৰ, যিটো তাইৰ লগত হ'ল। কিমান বিশ্বাস ভালপোৱাৰে তাই সৌৰভৰ লগত সংসাৰ কৰিবলৈ সিদ্ধান্ত লৈছিল, মাত্ৰ কেইদিনমানৰ সিহঁতৰ মাজত হোৱা আন্তৰিক সংযোগৰ বাবেই। কিছু সময় চিন্তা কৰাৰ পাছত তাইৰ মনৰ পৰা চিন্তাবোৰ আঁতৰাই দিবলৈ চেষ্টা কৰি নিজকে ক'লে, এইবোৰ চিন্তা কৰি কি হ'ব? মই যিকোনো উপায়েৰে মোৰ চাৰ্টিফিকেট কেইখনৰ মূল্য দিব লাগিব। যিমান কষ্ট নহওক কিয় মই কৰিম। পঢ়ি থকা দিনত তৰালিয়ে বৰ কষ্ট কৰি তাইৰ কেৰিয়াৰটো সুন্দৰকৈ কৰি তুলিছিল। মাক দেউতাকেও যিমান পাৰে তাইৰ অভাৱবোৰ পূৰাই গৈছিল। গাঁৱৰ সকলোৰে লগত মুকলি মনেৰে হাঁহি মাতি কথা কোৱা তৰালিজনীয়ে আজিকালি দুখবোৰ হাঁহি হাঁহি পিঠ হয়। উচ্চ শিক্ষিত তৰালিৰ এতিয়া ঘৰখনৰ পেটকেইটাৰ বাবেই চিন্তা। সৌৰভে তাইৰ মনৰ মাজত থকা বেদনা ৰাশিক জানো কেতিয়াবা বুজিবলৈ চেষ্টা কৰে। সেয়ে নিজৰ মাজতেই নিজক বিলীন কৰি নিত্য নৈমিত্তিক কামৰ মাজত তাই নিজকে বুৰাই ৰাখে। গাঁৱৰ হলধৰ কাইটিয়ে তাইক নিজৰ ভনীৰ দৰে বৰ মৰম কৰে। তাইও সুখ দুখৰ কথাবোৰ তাৰ লগত ভাগ বতৰা কৰে। হলধৰে এদিন তাইক গাঁৱৰ প্ৰাইভেট স্কুলখন খালী হোৱা পষ্টটোৰ কথা কৈছিল। সেইমতে তাই সৌৰভৰ লগত এদিন স্কুলখনলৈ গৈ তাইৰ চাকৰিটো নিশ্চিত কৰি আহিছিল। সৌৰভে কিন্তু কথাটোত বৰ বেছি ভাল পোৱা নাছিল। কিবা এক আশংকাই তাক খেদি ফুৰিছে জানিতে। খং উঠিছিল তাৰ। সৌৰভৰ মুখৰ অভিব্যক্তিত ফুটি উঠিছিল সেয়া। জীৱনৰ খৰা বমা ৰাস্তাটো পাৰ হৈ এটা চিধা ৰাস্তাতহে যেন খোজ থৈছে তাই। কামৰ মাননিকেইটা গণি গণি তাই অভাৱবোৰো হিচাপ কৰি গ'ল। সিহঁতৰ বুকুৰ আমঠু কলিজাটোলৈ এযোৰ ভাল কাপোৰ, শাহুৱেকৰ বাবে এখনি কপাহী চাদৰ আৰু সৌৰভৰ বাবে এযোৰ চাৰ্ট পেণ্ট। বাকী 200-400 যি ৰৈছে সেইখিনিৰে খোৱাৰ বাবে চাউল দাইল কোনোমতেহে যোগাৰ কৰিব পাৰিব তাই। তথাপিও তাইৰ কিবা এটা ভাল লাগি গ'ল। তাকৰীয়া দৰমহাৰে টানি টুনি সংসাৰখন চলাব পাৰিলেই তাই ৰক্ষা পৰে।
ঐ সৌৰভ, ক'লৈ যাৱ? তিনিআলিত বহি থকা লগৰ কেইটাৰ মাতত সি ৰৈ দিলে। সৌৰভৰ বন্ধুবৰ্গই আজিকালি তাক প্ৰায়ে জোকাই থাকে। ঐ, তোৰ মানুহজনীৰ ভালনে? তাই তোক খোৱা বোৱা দিয়েনে সময়ত? ঐ, চাকৰি কৰা মাইকী দেই, চাবি আকৌ, তোতকৈ ভাল এটা পালে তাই তোৰ সজাৰ পৰা ভুৰুংকৈ লৰ মাৰিব। ইত্যাদি ইত্যাদি অনেক কথা। সিহঁতৰ কথাবোৰ শুনি তাৰ ভিতৰৰ ভয়টোৱে তাক আকৌ আমনি কৰিলে। সি মুহূৰ্ততে সৌৰভে মন স্থিৰ কৰিলে আৰু সি ভাবিলে আজিয়েই তৰালীক চাকৰিটো এৰি দিবলৈ ক'ব। হঠাতে তাৰ আকৌ মনলৈ আহিল, কিন্তু তাই যদি চাকৰিটো এৰি দিয়ে, তাৰ সংসাৰখন, তাৰ ল'ৰাটো, মাক সকলোৰে কি হ'ব? সিহঁতে খাব কি? এক অজান আবেগে তাক হেঁচি ধৰিলে। মইতো কেতিয়াও এই কথাবোৰ ভবা নাই, সি নিজকে নিজেই প্ৰশ্ন কৰিলে। লগৰবোৰৰ ভেঙুচালিবোৰক কৰ্ণপাত নকৰি সি আজি নিজৰ মনটোক খন্তেকতে দৃঢ় কৰি জীৱন যুঁজত তাইৰ সাৰথি হৈ আগুৱাই যোৱাৰ কথা চিন্তা কৰিলে। ফৰিং ফুটা জোনাকত আকাশখনলৈ চাই তাৰ আজি ভাল লাগি গ'ল। সি বেগাই খোজ ল'লে ঘৰখনলৈ। বন্ধুসকল, এয়া আছিল আমাৰ আজিৰ চুটি গল্প পাঠ অনুষ্ঠানটিৰ চুটি গল্পটি। গল্পটি শুনি আপোনালোকে কেনে পালে আমাক জনাবলৈ নাপাহৰিব আমাৰ কমেণ্ট বক্সত। আপোনালোকৰ উৎসাহিত মন্তব্যৰ বাবে আমি সদায় অপেক্ষাৰত। অহাবাৰ পুনৰ এটি নতুন চুটি গল্প আপোনালোকৰ মাজলৈ লৈ অহাৰ প্ৰতিশ্ৰুতিৰে মই ৰঞ্জনা পাঠকে আজিলৈ বিদায় মাগিছোঁ। ধন্যবাদ।